জুবিনবিহীন পঞ্চম দুমাহ প্ৰতি মাহতে অভিশপ্ত হৈ পৰিছে 19 তাৰিখটো। প্ৰাণৰ জুবিনৰ বেজাৰত নীৰৱ প্ৰকৃতিও পাহৰিলে এজাক বৰষুণৰ কথা। লথঙা গছে আজিও পিন্ধিছে আগৰ দৰেই পলাশী পোছাক। আকাশত জুই ফুল সিঁচি বননিতো হৰা ফুলৰ দলিচা পাৰি ৰঙেৰে ৰঙীন এলাগী মদাৰ। কিন্তু কিমান দিনলৈ এই ৰং? যৌৱন হেৰালেই ৰং ৰস হেৰাব। বৰষাৰ স্পৰ্শ নাপালে কোমল সেউজীয়া কুঁহিপাতৰ সাজযোৰ বিৰিখে বাৰু কেনেকৈ পিন্ধিব? ভাবিবলৈ সময় নাই নে মন নাই? ঋতু চঞ্চলা গাভৰু প্ৰকৃতিক আজি চঞ্চল ফাগুনেও দেখোন জোকাবই পৰা নাই। দুখ যন্ত্ৰণাৰ মৌন আৰ্তনাদত উৰেটো নিশা জুবিন প্ৰিয়াৰ কান্দোন। ক্ষণভংগুৰ তথাপি একাত্ম, তথাপি চিৰদিনৰ। এয়া জুবিন পত্নী গৰিমা গাৰ্গ। জীৱন বাটৰ আধাতে এৰি থৈ যোৱা মানুহজনীয়ে নিজকে যেন বৰ অসহায় বোধ কৰিছে। কিন্তু তেওঁ জানো অকলশৰীয়া? নহয়, কেতিয়াও নহয়। জুবিন পাগল মানুহবোৰে এই মানুহজনীক অকলশৰীয়া হ'বলৈ মুঠেও নিদিয়ে। সত্য আৰু ন্যায় প্ৰতিষ্ঠাৰ দাবীত জুবিন পত্নীৰ কণ্ঠত জুবিনৰ দেশৰ মানুহৰ কণ্ঠ। ন্যায়পালিকাৰ অজুহাত দি খৰতকীয়াকৈ প্ৰাণৰ জুবিনক ন্যায় দিয়াৰ কথা আছিল। কিন্তু ক'ত? আজি বৰ বৰ কথা কোৱা, নিজকে শ্ৰেষ্ঠ অনুৰাগী বুলি কোৱা মানুহবোৰে ৰাজনীতিৰ সোঁতত পাহৰিয়েই গ'ল পলিটিক্স নকৰিবা বুলি কোৱা মানুহজনৰ ন্যায়ৰ চৰ্তবোৰ। 5 মাহে ন্যায় বিচাৰি হাবাথুৰি খাইছে অসমীয়াই। উত্তৰ অবিহনে আদালতৰ চৌহদলৈ আহিছে গৈছে জুবিন গাৰ্গৰ পত্নী ভগ্নী। পাৰ নোপোৱা ভাৱনাত দুখ ভাগৰে ক্ষোভ যন্ত্ৰণাৰে কেতিয়াবা উজুপিছে, কেতিয়াবা ন্যায়মূৰ্তিলৈ আস্থা থকাৰ কথা কৈছে। কিন্তু এনেকৈ আৰু কিমান দিনলৈ?